हेलो गाइस मोर चेनेल अन्य एटी भिडिओ स्वागत जनाइছোঁ। আজি মানে পথাৰ যাব ওলাইছোঁ আৰু ধান দাইছে তাকে আপোনালোকক কি পাৰো দেখাই যাম। ভিডিওটো শেষলৈকে চাই থাকিব। আৰু মই মানে এতিয়া পথাৰলৈ গৈ আছোঁ আৰু ইফালে চব ধানবিলাক পকিছে আৰু এইফালে যাম আৰু কি পাৰো আপোনালোকক দেখাম। চাই থাকিব ভিডিওটো শেষলৈকে আৰু বলক এতিয়া গৈ থাকোঁ। এইফালে মই গৈ আছোঁ। সেইয়াতে আছে এফালে চাওক, এইখিনি আমাৰে ধান পুৰা পকি আছে ধুনীয়াকৈ আৰু সেইফালে মাহঁতে গৈ আছে, সেইকেইজনী সেইফালে যাব লাগিব এইফালে পৰা। আৰু এইফালে গৈ আছোঁ মই এতিয়া, আপোনালোককো দেখাই যাচ্ছে। এইকেইদিন সদায় ডেইলি পুৰা ৰ'দে দি আছে আৰু সেইকাৰণে কিমান দিব পাৰোঁ দাম আৰু দেখাই যাম আপোনালোকক। পথাৰত ধান দাই আছোঁ, এইফালে মাহঁতে কৰি দি আছে। মইনা হাই গৈ দিয়া, কি কৰিছা গৈ দিয়া? ভাল গৈ দিয়া। তুমি ক'লৈ আহিছা? পথাৰলৈ আহিছা? ঐ খুচি পাব। এতিয়া পথাৰত চাহ তাহ খাই আহিলোঁ আৰু ঘৰত ভাত শাক বনাব লাগে, সেইকাৰণে আহিলোঁ। বৌহঁতি মাহঁতি চবে দাই আছে, মই এইফালে বেটীৰ লগত আহিলোঁ আৰু কি পাৰোঁ দেখাই যাম। ভিডিঅ'টো ইমানকৈ ভিডিঅ' দেখাব পৰা নাই আৰু চাবনো কি, ইয়াতে ইমান ধুনীয়া গছ এজোপা আছে, দেখাইছোঁ ইমান ভাল লাগিছে। এইফালে চোন ইমান ভাল লাগিছে গছজোপা। আজি ৰ'দো দিছে, ডাৱৰখিনিও ভাল লাগিছে। কেনেকুৱা লাগিছে মইনা? মজা লাগিছে। হাই গৈ দিয়াচোন। ক'লৈ যোৱা? ঘৰলৈ যোৱা। এইফালে চব গছজোপা ইমান ভাল লাগিছে আৰু এতিয়া ঘৰলৈ গৈ থাকোঁ। কি পাৰোঁ দেখাই যাম আপোনালোকক, চাই থাকিব বলক। চাওক আজি পৰিৱেশটো ভাল লাগিছে, মানে ইমান ধুনীয়া ৰ'দ দি আছে। এইফালে মইনা আহি আছে, আহা। বনাই হৈ গ'ল আৰু এইফালে মই গাহৰি মাংস আলু ভাজিব লৈছোঁ আৰু এইফালে পিঁয়াজ মই কাটি লৈছোঁ। এইফালে গাহৰি মাংস আছে আৰু বনাম। পচলাও কাটি থৈছোঁ, পচলা চানা জলকীয়া ভাজি বনাম আৰু আপোনালোকক দেখাই ৰাখিম কি পাৰোঁ। চাওক এতিয়া মই মাংসখিনি ভাজিব লৈছোঁ। বনালোঁ আৰু এইফালে মই পচলা কাটি লৈছোঁ চানাৰ লগত ভাজিবলৈ আৰু এইফালে চাওঁ মইনাজনী ইমান ধুনীয়াকৈ শুই থাকিলে, টোপনি গ'লগৈ। এতিয়া মইনাক উঠাই ল'ম আৰু মই পথাৰলৈ ভাত চানিম। পচলাখিনি ভাজিব লৈছোঁ। এইফালে চব পচলাখিনি মিহিকৈ কাটিছোঁ আৰু কেৰাহীখনো পাতিলোঁ আৰু এইখিনি চব চানা তিয়াই থোৱা আছিলে বহুত। চাই থাকক। ভিডিঅ' কৰিব নোৱাৰিলোঁ, পথাৰলৈকে লৈ আহিলোঁ। এয়া চাওক আমি এতিয়া খাবলৈ লৈছোঁ। ইয়াতে পথাৰতে ভাত খাই ভাল লাগে। এইফালে চবেই বহি আছে, মা বৰমা খুৰীহঁতি চব। এইফালে পূৰা ভাত বাঢ়িছে আৰু গাহৰি মাংস আলু, তাৰপিছত পচলা জলকীয়া ভাজি এনেকৈ আৰু আজিলৈ ভিডিঅ'টো ইমানেই, অলপ দেখালোঁ আপোনালোকক। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এনে